আপোনাৰ সপোনবোৰৰ কথা ক'লে মানুহে হাঁহে বা বিশ্বাস নকৰে বা ভাবে এওঁনো কি কৰিব পাৰিব। যদি এনে হৈছে তেনে জানিব আপুনি এটা ডাঙৰ ভুল কৰি আছে। সেই ভুলটো হ'ল বেছিকে কথা কোৱা। আজিৰ পৰা আপোনালোকে এই 3টা নিয়ম পালন কৰি চাওক। প্ৰথম নিয়মটো হ'ল আপুনি আনৰ জীৱনত ভুমুকি মৰা বন্ধ কৰক। আপোনাৰ সকলো শক্তি সময় নিজৰ উত্তৰণৰ ওপৰত ব্যয় কৰক। দ্বিতীয়তে আপুনি আপোনাৰ পৰিকল্পনাবোৰ যেতিয়ালৈকে সফল নহয়, বাস্তৱায়িত নহয়, তেতিয়ালৈকে সেইবোৰৰ কথা সকলোৰে আগত প্ৰকাশ কৰি নাথাকিব। আপুনি মনে মনে থাকি কাম কৰি যাওক। তৃতীয়তে আপোনাৰ সফলতাক শব্দ কৰিবলৈ দিয়ক। মনত ৰাখিব, আপোনাৰ সফলতাই যিদৰে কথা ক'ব, আপুনি নীৰৱে কৰা পৰিশ্ৰমৰ যি শব্দ হ'ব, সেই শব্দ সিংহৰ দৰে গৰ্জন কৰি গোটেই পৃথিৱীক শুনাব পাৰিব। গতিকে আজিৰ পৰা নিজৰ ওপৰত সময় ব্যয় কৰক।